মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ গোটৰ মহিলাসকলৰ বা লাখপতি বাইদেউ হোৱাৰ গোটৰ মহিলাসকলৰ 10,000 টকাটো কেতিয়া সোমাব? পূজাৰ আগতে সোমাব নে পূজাৰ পিছতে সোমাব? বহুতো মহিলাই আশা কৰি আছে যে যদি পূজাৰ আগতে টকাটো আমাৰ একাউণ্টত সোমালেহেঁতেন তেন্তে হয়তো ভাল হ'লহেঁতেন। কিন্তু এই টকাটো সঁচাকৈ পূজাৰ আগত সোমাব নে সেইটোৱে লৈ বহুতো ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে আৰু তাত এখন লিষ্ট ভাইৰেল হৈ আছে। সেই লিষ্টখনত যিসকলৰ নাম আছে সিহঁতে সেই টকাটো লাভ কৰিবনে নাই? SHG NRM MLৰ যিটো ৰিপৰ্ট হয়, ডেছবৰ্ড হয়, তাত গোটেইবিলাক ডিষ্ট্ৰিক্টৰ যিটো ৰিপৰ্ট আছে, মহিলাসকলৰ গোটৰ যিটো ৰিপৰ্টৰ সদস্য আছে, সেই সদস্যসকলৰ মনত এটা প্ৰশ্নই দাঙি ধৰিছে যে নাম আহিছে যদি আমি এই টকাটো পাম নে নাই। কিন্তু ইয়াৰ সন্দৰ্ভত অফিচিয়েলি এতিয়াও মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে কোনো একো ঘোষণা কৰা নাই যে যিসকলৰ এই লিষ্টখনৰ নামটো আছে বা আহিছে তেওঁলোকৰ যে টকাটো সোমাব বা তেওঁলোকে যে টকাটো পাব, ইয়াৰ সন্দৰ্ভত একো অফিচিয়েলি নটিছখন অহা নাই। গতিকে আমি এইটো কনফাৰ্ম হ'লোঁ যে এইখন লিষ্ট ফাইনেল লিষ্ট নহয়। এই লিষ্টখন ফাইনেল হ'লে মুখ্যমন্ত্ৰী বা চৰকাৰৰ ফালৰ পৰা এখন কনফাৰ্মেশ্যন নটিচ আহিলে হয় আৰু আমি সেই টকাটো লাভ কৰিলোঁ হয়। কিন্তু এতিয়াও যিহেতু টকাটো লাভ কৰা নাই আৰু পূজাৰ আগত দিম বুলি কৈছে, এইটো আমি সম্পূৰ্ণৰূপে মিছা বুলি ভাবিব পাৰোঁ। কাৰণ অসমত এতিয়াও বহুতো আঁচনি চলি আছে যিবিলাকত টকাবিলাক চৰকাৰে বিতৰণ কৰি আছে, যাৰ কাৰণে এই আঁচনিখনৰ যিটো টকা এইটো হয়তো পূজাৰ পিছতেই সোমাব। আৰু যিখন লিষ্ট এতিয়া দেখাই আছোঁ মই, এই লিষ্টখনৰ বহুতো ডিষ্ট্ৰিক্টত এতিয়াও ছাৰ্ভে চলিয়ে আছে, বহুতো ডিষ্ট্ৰিক্টত এতিয়াও ছাৰ্ভে 100% কমপ্লিট হোৱা নাই। গতিকে যেতিয়া সকলো ডিষ্ট্ৰিক্টৰ ছাৰ্ভেটো কমপ্লিট হ'ব, আকৌ নতুনকৈ এখন লিষ্ট প্ৰকাশ কৰিব চাগে। সেই লিষ্টখনত আমি তেতিয়া কনফাৰ্ম হ'ম যে আমাৰ টকাটো আমি কেতিয়া পাম। আৰু এই টকাটো পাবলৈ আপোনালোকৰ যিটো বেংক একাউণ্ট আছে তাৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো KYCটো আপোনালোকে অতি সোনকালে লিংক কৰি থ'ব। কাৰণ যেতিয়া এই সন্দৰ্ভত যেতিয়া অফিচিয়েলি ৰিলিজ কৰিব টকাটো বা অফিচিয়েলি নটিচখন আপোনালোকৰ ওচৰত আহি পৰিব, তেতিয়া আপোনালোকে হয়তো সেই টকাটো লাভ নকৰিব। কাৰণ যদি আপোনালোকৰ KYCটো আধাৰ কাৰ্ডটো লিংক নাথাকে বেংক একাউণ্টৰ লগত, তেন্তে আপুনি হয়তো লাভ নকৰিব। গতিকে আপোনালোকে এতিয়াই আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব, যাতে এই টকাটো যেতিয়া সম্পূৰ্ণৰূপে অফিচিয়েলি ৰিলিজ কৰিব তেতিয়া আপোনালোকৰ একো অসুবিধা নহয়। আৰু নতুনকৈ যদি কিবা অফিচিয়েলি নটিচ আহে বা নটিচ ঘোষণা কৰে, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণৰূপে জনাই দিম। থেংক ইউ, ধন্যবাদ।